ভালকে উড়ানি ল সিঙ্গুল গাল কোনোবা যদি খালী আছে ল'ব পাৰে গুড মৰ্ণিং, কি খবৰ সকলোৰে? নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ক'ত যাওঁ, কি কৰোঁ, সকলোবোৰ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ মোৰ বহুত গাটো বেয়া আছিল আৰু মন চন ভাল লগা নাছিল। সেইকাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ বহুত দিন হ'ল, আৰু অলপ ব্যস্তও আছিলোঁ, টাইম পোৱা নাছিলোঁ ভিডিঅ' এডিটিং কৰিবৰ কাৰণে। আজিহে ভিডিঅ'টো কৰিছোঁ। আকৌ আপোনালোকে আগৰ ভিডিঅ'কেইটাৰ দৰে এই ভিডিঅ'টোতো আকৌ মৰম দিব, আৰু যিবিলাকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া গৈ থাকোঁ, লগৰ এজনীৰ লগত যাম। এতিয়া লগৰজনী লগ পাম আৰু আপোনালোকক দেখুৱাই আছোঁ ক'ত যা কি কৰোঁ, কি জেগা হয় মই ভালদৰে নাজানো। লগৰজনীৰ বান্ধৱী হৈ বিয়া খাব গৈ আছোঁ। আৰু এতিয়া আজি গাঁৱতো বিয়া আছে, কেইখন বিয়া খাওঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, ক'ত বিয়া খাওঁ, কি কৰোঁ। আৰু আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, অকণমানো স্কিপ নকৰাকৈ চাব, তেতিয়াহে গম পাব কেইখন বিয়া খাওঁ, কি হয় কি নহয়, সকলোবোৰ দেখুৱাই যাম। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। এতিয়া গৈ থাকোঁ, ইয়াৰ লগৰজনী লগ পাই আছোঁ, ঘৰ পালোঁ সিহঁতৰ। আৰু ইয়াৰ ফালে চাওকচোন, গোটেই পথাৰবোৰ খালী হৈ গ'ল। এতিয়া আকৌ পথাৰখন ভৰি পৰিব। আৰু এতিয়া গৈ থাকোঁ, লগৰজনী লগ পালোঁ আৰু তাই পূৰা হাঁহি আছে, একো নকৰিবলৈ লাজ কৰিছে। আৰু দুয়োজনীয়াকে মিলাই অহা নোকোৱাকৈ একে ৰঙৰ চোলা পিন্ধি আহিছোঁ দুয়োজনীয়ে। সঁচাকৈ অন্তৰত মৰম থাকিলে আৰু এনেকৈ বোলে মিলি যায়, মৰম বাঢ়ে। আৰু লগৰজনী ডিজাইনটো চাইছোঁ, চোলাটোৰ বহুত ভাল লাগিছে। চিলোৱা নেকি সুধিছিলোঁ, নহয় বোলে ৰেডিমেড হয়, দোকানৰ পৰা লৈছে। আৰু এতিয়া গৈ থাকোঁ আমি দুয়োজনী। আহি আমি টংলা ডনবস্ক পালোঁহি। আৰু ইফালদিকে আমি বেছি অহাই নহয়, সেইকাৰণে অকণমান ভিডিঅ' কৰিছোঁ। সৰুটো গছ আছে যে, গছৰ কাৰণে দেখা নাপায় বিল্ডিংটো, সেইটো হৈছে ডনবস্ক টংলাৰ। এতিয়া আৰু গৈ আছোঁ। এতিয়া পালোঁহি আমি টংলা কনভেন্ট পালোঁহি। ইয়াৰ চাওকচোন, বহুত ভাল লাগিছে। চাৰো চাইডে কাগজ ফুল ৰুই দিছে, আৰু এনেকৈ ৱালৰ কাষে কাষে বহুত ভাল লাগিছে। প্ৰত্যেকটো কালাৰৰে আছে। আৰু আপোনালোকে ভিডিঅ'ত ইমান ধৰিব পৰা নাই। ইয়াৰ গেটখন পালোঁহি, আৰু সকলোৰে এক্সাম চলি আছে, আৰু গাড়ীবোৰ এনেকৈ ৰখাই থৈ দিছে। আৰু এতিয়া ছুটি টাইম হৈছে, বাচ্চা নিব আহিছে গাৰ্জেনবিলাকে। আৰু যিহেতু ইমান আমি ইফালে অহা নহয়, সেইকাৰণে অকণমান আপোনালোককো দেখুৱাই দিলোঁ। আহি আমি বিয়া ঘৰ পালোঁহি। এতিয়া লগৰজনী মেকআপ কৰি আছে, আহি পালোঁহি আমি বিয়া ঘৰ। নাজানো ক'ত লৈ যাই আছে, লগৰজনীহে জানে। আৰু পূৰা মেকআপ কৰি আছে তাই, মোবাইলত চাই। বিয়া ঘৰ পালোঁহি, আপোনালোকক দেখুৱাই দিছোঁ। সৌৱা ভায়েক আৰু ভনীয়েকক দৰা কইনা দুয়োজনে মান কাঢ়িছে, আৰু সৌ দুজন হৈছে দৰা কইনা। আপোনালোকক দেখুৱাই দিলোঁ। এতিয়াহে যে মই গম পালোঁ, ছোৱালীজনী আগতে পলুৱাই নিছিলে, আজি মাতিছে আগনংলা ভাঙিবৰ কাৰণে। আৰু মই গম পোৱা নাছিলোঁ আগতে, এতিয়াহে গম পাইছোঁ। আপোনালোকক দেখুৱাই দিলোঁ দৰা কইনা দুয়োজনীকে। লগৰজনীয়ে হাঁহি আছে। আৰু এতিয়া আমি এনেকৈ বহি আছোঁ দুয়োজনীও ৰবাৰ তলিত। আৰু ইফালে মানুহবিলাক আছে, পূৰা মান দিয়াত ব্যস্ত হৈ আছে। আৰু আমিও এনেকৈ বহি আছোঁ ইয়াতে। আগতেও এবাৰ চাহ খালোঁ, এতিয়া আকৌ দৰা ঘৰীয়াৰ চাহ দিছে, মুড়ি, বিস্কুট, বুন্দিয়া ভুজিয়া এনেকৈ দিছে। আৰু লগৰজনী খাই আছে। দৰা ঘৰৰ পৰা আগনংলা ভাঙিব আহিলে আমাৰ ফালে মুড়ি লৈ আহে। কাৰ ফালৰ পৰা মুড়ি লৈ আহে মোক কমেণ্ট কৰিবচোন। কইনা ঘৰৰ মানুহক ভগাই দিবৰ কাৰণে মুড়ি লৈ আহে। এতিয়া ভাত খাব আহিছোঁ, আৰু আধা খোৱা হৈ গ'ল, এতিয়াহে ভিডিঅ' কৰিছোঁ। ইফালে গাহৰি মাংস, মাছ, দালি, চব্জি, চাটনি, আচাৰ সকলো দিছে। আৰু এতিয়া আমি খাই বৈ লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ দেই। দাদাই পূৰা গাহৰি মাংসৰ পিচ খাই আছে। খাই বৈ আহিলোঁ, আৰু এতিয়া আমি গৈ থাকোঁ। ইয়াৰ লগৰজনী দৰা কইনাক ফটো উঠাইছে। আমাৰ বহুত দেৰি হৈ গ'ল, এতিয়া আমি গৈ থাকোঁ। তাই ফটো উঠোৱাই হোৱা নাই। বাই বাই দেই সকলোকে, গৈ থাকোঁ। আমি ভাত চাত খাই বৈ আহিলোঁ, বিয়া খাই। আৰু
আমি ঘৰলৈ যাওঁ আৰু হ'লে বহুত দিনৰ মূৰত চিনাকি দাদা এজনক লগ পালোঁ আৰু তেওঁ বোলে এতিয়া বেটাৰী গাড়ী চলাই, আগতে দোকানী আছিল। এতিয়া আমি দাদাক লগ পালোঁ আৰু গৈ থাকোঁ ঘৰলৈ। এতিয়া গৈ আছোঁ, আপোনালোকক ঘৰত গৈহে লগ পাই আছোঁ দেই। ঘৰ পালোহি, ফ্ৰেছ হৈ ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু এতিয়া দুয়োজনীয়ে বিয়া খাব আহিছোঁ। আমাৰ গাঁৱৰ বিয়া হয়। এতিয়া বিয়া ঘৰত ক'ত কি দেখা পাওঁ আপোনালোককো দেখুৱাই যাম। সোঁফালে মা আছে, মা গৈ আছে আৰু বিয়া ঘৰত গৈহে আপোনালোকক লগ পাই আছোঁ দেই। বিয়া ঘৰ পালোহি আৰু ইফালে লগৰজনী মা মই বহি আছোঁ আৰু ইফালে মানুহবিলাক আছে। সোঁফালে কইনা আছে, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই বেক কেমেৰা কৰি। চিংগুল গাল কোনোবা যদি খালী আছে ল'ব পাৰে। একো নহয় দে, পুৰা ভাল লাগিছে এইবিলাক। কইনা এখন বিয়া খাই আহিলো আমি আগতে, আৰু এতিয়া এখন বিয়া আছে। কেনেকুৱা লাগিছে বিয়া হয়? ভাল লাগিছে এইফালে বাইদেউ। ভাল লাগিছে হয় নেকি? ইফালে নাচাইছা বইনা ইফালে দৰাঘৰীয়া নেকি? হয় নেকি? দৰাঘৰীয়া কেইটা সৰু ঘূৰি দৰাঘৰীয়া এইটো মাছ গাহৰি চব্জি খাৰিয়া। বিয়া খাই আহিলোঁ, এতিয়া আকৌ 2 নম্বৰ আৰু 3 নম্বৰ বিয়াৰ খানা খাব বহিছোঁ। ইফালে এয়া সকলোৱে বহিছে, এতিয়া আমিও খাই লওঁ দেই। ভাত পানী খাই বহি আছোঁ আৰু এতিয়া দৰাঘৰীয়া বিদায় দিব ওলাইছে। দৰাঘৰীয়া মানে মামাহঁতৰ ঘৰত জননী দিয়া হয় যে, এনেকৈ এতিয়া বিদায় দিব ওলাইছে আৰু কইনাটো ৰাস্তালৈকে এনেকৈ বতাহখন লৈ যায়, ঘূৰি আহিব পাণ তামোল দি। আৰু মামাহঁতৰ ঘৰতো যোৱা নহয়, বহুত দূৰ হয়। মামাহঁতৰ ঘৰ বঙাইগাঁও, সেইকাৰণে আৰু এতিয়া এনেকৈ মাকে পাণ তামোল দি ঘূৰাই লৈ আহিছে আৰু দুয়োজনীকে বায়েক ভনীয়েকক একেলগে পাতিছে। তুলনি বিয়া হয়, কাৰণ ইমান ডাঙৰকৈ দুখন বিয়া পাতাটো অসম্ভৱ। আজিকালিতো বহুত বস্তুৰ দাম হৈছে, এনেকৈতো এখন বিয়া পতাই টান আৰু দুখন বিয়া কেনেকৈ পাতিব। ভালকে উৰানি ল। আজিৰ দিনটো ক'ত কি কৰিলোঁ সকলোবোৰ দেখুৱালোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু বহুত দীঘল হৈ যাব। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই সকলোকে, আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ। বাই বাই।